গুড মৰ্ণিং সকলোকে। আজি টিউজডে হয়, মই আহিছোঁ মন্দিৰ আৰু এটা সৰুকৈ ব্লগ আৰম্ভ কৰিব বিচাৰিছোঁ। ব'লকচোন আপোনালোকে চাই ল'ব। গুড ইভিনিং। এতিয়া মই আপোনালোকক গধূলিহে লগ পাই আছোঁ। মন্দিৰৰ পৰা বাহিৰে বাহিৰে মই গ'লোঁ ডিউটিৰ পৰা আহিলোঁ, আহি ৰেষ্ট ল'লোঁ। ৰেষ্ট লৈ উঠি ভাবিলোঁ কিবা এটা মিঠা খাবলৈ বনাওঁ, আৰু ঘৰত কিবা এটা মিঠা খাবলৈ বনাবলৈ হ'লে বেছিতো একো আগৰ পৰা যোগাৰ কৰি থোৱা নহয়, গতিকে ঘৰত যিখিনি আছিলে সেইখিনিৰে এটা চিম্পুলকৈ খাবলৈ বনাইছোঁ ব্ৰেডৰ। গতিকে মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এতিয়া মই এনেকৈ গাখীৰ অকণমান গৰম হ'ব দিছোঁ, তাত দিছোঁ 2 চামুচ চেনি দি পেলাই এইখিনি ভালদৰে উতলাই ল'ম, যাতে অকণমান গাখীৰখিনি ডাঠ হৈ যায়। তাৰপিছত এনেকৈ টাৱা এখন পাতি লৈছোঁ। টাৱাখন মই গৰম হ'ব দি তাত দি দিছোঁ মই ব্ৰেড মই 4 পিচ লৈছোঁ। 4 পিচ এনেকৈ ভালদৰে সেকি ল'ম, যাতে অকণমান কুৰকুৰীয়া টাইপৰ হয়। আপোনালোকে ডিপ ফ্ৰাইও কৰিব পাৰে। ডিপ ফ্ৰাই কৰিলে বেছি টেষ্টি লাগে, কিন্তু অইলটো বেছি লাগে কাৰণে মই ডিপ ফ্ৰাই কৰিব নিবিচাৰোঁ, কিন্তু সেনেকৈ বেছি টেষ্টি লাগে। এনেকৈও ভাল লাগে। মই সেইকাৰণে এনেকৈ বনাওঁ বেছিভাগ, কাৰণ তেলটো বেছি খাব ভয় লাগে কাৰণে প্ৰায়ভাগ মই এনেকৈয়ে বনাওঁ। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। এটা ছাইড হৈ গ'ল, এটা ছাইড আৰু সেকিবলৈ দিছোঁ। কিন্তু এইখিনি মানে একে কুৰকুৰীয়া হ'ব লাগে। বেছি এনেকৈ সেমেকা টাইপৰ হৈ থাকিলে খাবলৈ সিমান ভাল নালাগে। ভালদৰে এনেকৈ কুৰকুৰীয়াকৈ ভাজি ল'ব লাগে। আৰু মোৰ প্ৰায় হৈয়ে গ'ল। এতিয়া মই এনেকৈ কাটি ল'ম। এনেকৈ যি শ্বেপ দিব বিচাৰে আপোনালোকে সেনেকৈ শ্বেপ দিব পাৰে। মই এনেকুৱা শ্বেপ দি লৈছোঁ। এইখিনি ভালদৰে কাটি ল'ব, আৰু গৰমে গৰমে কাটিব লাগে, মানে ঠাণ্ডা হৈ গ'লে সেমেকি গ'লে কাটিবলৈ দিগদাৰ হয়। সেইকাৰণে মই গৰমে গৰমে কাটি লৈছোঁ। আপোনালোকে বনালে গৰমে গৰমে কাটি ল'ব। এইখিনি এতিয়া মোৰ কাটি হৈ গ'ল। তাৰপিছত এনেকৈ মই প্লেট এখনত ধুনীয়াকৈ উলিয়াই ল'ম। এনেকৈ গোটেইখিনি উলিয়াই ল'লোঁ। এইখিনি এতিয়া উলিয়াই লৈ মই যে গাখীৰখিনি গৰম কৰি থৈছিলোঁ, এইখিনি অকণমান ডাঠ হ'ল। ডাঠ হোৱাত এনেকৈ মই গোটেইখিনি ধুনীয়াকৈ দি দিম তাত, যাতে গোটেইকেইখন ব্ৰেড ভালদৰে গাখীৰত তিতি যায়। এনেকৈ তিতি যোৱাকৈ মই গাখীৰখিনি চাৰিওফালে এনেকৈ দি ল'ম। এইটো খাবলৈ আচলতে বহুত ভাল লাগে। মোৰ হাজবেণ্ডৰো বহুত প্ৰিয় হয়। স্পেচিয়েলি তেওঁৰ কাৰণে বনাইছোঁ, কাৰণ তেওঁৰ টিউজডে ব্ৰত থাকে কাৰণে তেওঁ কিবা এটা মিঠা খাব বিচাৰে। তাৰপিছত এনেকৈ বনাই হোৱাৰ পিছত এনেকৈ হানি অকণমান দি দিছোঁ মই।
আৰু ইয়াতে কাজু দিলেও ভাল লাগে। কাজুটো একে পূৰা গুড়ি কৰি গাখীৰত উতলাই লৈ পেলাই দিব লাগে, তেতিয়াও খাই খুব ভাল লাগে। কিন্তু মোৰ ওচৰত কাজু নাছিলে, সেইকাৰণে এনেকৈ দি দিলোঁ। এয়া মোৰ বনাই হৈ গ'ল। আপোনালোকে বনাই খাব আৰু ভিডিঅ'টো প্লিজ চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব